Hello my dear students, welcome back to my YouTube channel Assamese Maths Academy. तो तुम्हालोকক यार आगर भिडिओत कोৱাৰ দৰে exercise 6.2 at last two questions, question number 9 and 10 जी দুটা questions আটাইতকৈ important এইটো exerciseৰ ভিতৰত class 10 ৰ তোমালোকৰ আগন্তুক যি SSLC exam তাৰ কাৰণে যথেষ্ট important দুটা question আজিৰ ভিডিওত আলোচনা কৰিম। তো ভিডিও দুটা তোমালোকে সম্পূৰ্ণৰূপে চাবা, ভালদৰে বুজি লবা কোৱেশ্চনছ দুটা মই এইটো ভিডিওত ডিসকাস কৰিম। ওকে, তো কোৱেশ্চনত কি কৈছে চাই লও। এবিসিডি ট্ৰেপেজিয়ামৰ এবিসিডি এটা ট্ৰেপেজিয়াম। ওকে, তো এবিসিডি ট্ৰেপেজিয়ামৰ এবি প্যাৰালেল ডিসি, এটো তো আমি জানো ট্ৰেপেজিয়াম এটাৰ কি হয়, মাত্ৰ এজোৰ বাহু প্যাৰালেল হয়। তো এই প্যাৰালেল বাহুজোৰ কি আছে, এবি প্যাৰালেল ডিসি, আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ ও বিন্দুত কি হৈছে, ছেদিত হৈছে। কি দেখুৱাব লাগে, এ ও বাই বিউ সমান সমান চি ও বাই ডিউ। ওকে, ট্ৰেপেজিয়ামটোৰ নাম কি দিছে, এবিসিডি। আমি এটা ট্ৰেপেজিয়াম আঁকি লওঁ। তো ট্ৰেপেজিয়াম এটা আঁকি ললো, এ বি সি ডি। এতিয়া চোৱা, ইয়াতে নামাকৰণ কৰোঁতে এটা বস্তু সাৱধান দে, এ বি সি ডি এইটো এনেকুৱাকৈ কৰিব লাগিব। ঠিক আছে, আমি এনেকুৱাকৈ কৰিব নোৱাৰো, এ বি সি ডি এনেকুৱা নহব, হয় বোলে ঘড়ীৰ কাটাৰ দিশত কৰিবা, নহলে বোলে ঘড়ীৰ কাটাৰ বিপৰীত দিশত কৰিবা। ওকে, তো এতিয়া চোৱা, ইয়াৰে কি কৈছে, এ বিৰ লগত কি প্যাৰালেল, ডিসি প্যাৰালেল। হা, আৰু ইয়াৰ কৰ্ণ দুডাল, কৰ্ণ কাক কয়, এইটো কোণাৰ পৰা এইটো কোণাক যদি আমি কানেক্ট কৰো এটা কৰ্ণ পাই যাম, আকৌ এইটো কোণাৰ লগত যদি এইটো কোণা কানেক্ট কৰো তেনেহলে কি হ'ব, আৰু এটা কৰ্ণ পাই যাম, হয় না নাই। এই কৰ্ণ দুডাল পৰস্পৰ কি বিন্দুত ছেদিত হৈছে বুলি কৈছে, ও বিন্দুত ছেদিত হয়। দেখুৱাব লাগে কি, এ ও বাই বি ও, এইটো খণ্ড বাই এইটো খণ্ড, আৰু চি ও বাই ডি। ওকে, তো আমি ইয়াত কি কৰিম, ও এম প্যাৰালেল ডিসি ড্ৰ কৰো, ডিসি আঁকি লওঁ। তো চাবা সমাধানত কি লিখিম, এ বি সি ডি ট্ৰেপেজিয়ামৰ এ বি প্যাৰালেল ডিসি, আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ কি বিন্দুত ছেদিত হৈছে, ও বিন্দুত ছেদিত হৈছে। ওকে, কি বিন্দুত ছেদিত হৈছে, ও বিন্দুত ছেদিত হৈছে। দেখুৱাব লাগে যে কি দেখুৱাব লাগে, এ ও বাই বি ও এন্ড চি ও বাই ডি। ওকে, আমি কি কৰিলো, এম ও প্যাৰালেল, চাবা এম ও প্যাৰালেল ডিসি তো না হল। ওকে, আৰু আমাক কি দি আছে, এ বি প্যাৰালেল, আৰু ইয়াত কি দি আছে, এ বি প্যাৰালেল কি দি আছে কোৱা, ডিসি। এটেনশন দিয়া, এমৰ লগত ডিসি প্যাৰালেল, এ বিৰ লগত ডিসি প্যাৰালেল, তাৰ মানে আমি ক'ব পাৰো ডিসি আৰু ডিসি টো যদি বাদ দিও এমৰ লগত কি হ'ব, এ বি প্যাৰালেল হ'ব। আৰে বাবা, ইফালে চোৱা, এ বিৰ লগত এইটো প্যাৰালেল, আকৌ এইটোৰ লগত কোনটো, এইটো প্যাৰালেল। তো এইটোৰ লগত এইটো প্যাৰালেল, এইটোৰ লগত এইটো প্যাৰালেল, তাৰ মানে আমি ক'ব পাৰো নে নাই যে এম ও প্যাৰালেল কি হয়, এ বি হয়, ক'ব পাৰো। তেতিয়া হলে আমি কৈ দিও যে কি এটাকে এম ও প্যাৰালেল এ বি। ওকে, এবাৰ চাবা, ত্ৰিভুজ এ ডি সিৰ পৰা, ত্রিভুজ এডিসিৰ পৰা কি লিখিব পাৰিম, এইটোৰ লগত যদি এইটো প্যাৰালেল হয়, এ এম বাই এম ডি ইজ ইকুয়াল এ ও বাই কি লিখিব পাৰিম, চি ও। পাৰো নে নাই, পাৰো। তো এইটো এক নম্বৰ দি থৈ দিয়া, দিলো। আৰু কি লিখিব পাৰিম, চোৱা, এইটো ত্ৰিভুজ যদি ভাবা, ত্রিভুজ ডি এ বি, ত্রিভুজ ডি এ বিৰ পৰা আমি এটোৰ লগতে এটো প্যাৰালেল আগতে দেখুৱাই থৈছো, হয় না নাই, এমৰ লগতে এবি প্যাৰালেল আগতে দেখুৱাই থৈছো। তো কি লিখিব পাৰিম,
AM by MD আৰু ইফালে কি লিখিব পাৰিম DU by AM by MD লিখিছো না BU by DU 2 নম্বৰ AM by MD ইয়াতো AM by MD BU by DU ইয়াত আছে AU by CU তো 1 আৰু 2 ৰ পৰা কি লিখিব পাৰিম চোৱা ইয়াত কি আছে AM by MD ইয়াত কি আছে AM by MD তো এটোৰ লগত এটো সাইড যদি সমান হয় এটোৰ লগত এটো সমান হ'ব নে নাই তো AU by CU আৰু BU by DU হল তো এতিয়া আমি কি কৰিব পাৰো সোয়া এনেকৈ যদি দুটা খণ্ডৰ অনুপাত আমাক সমান হয় তেতিয়া হলে আমি কি কৰিব পাৰো ওপৰৰ খণ্ডটোৰ লগত ওপৰৰ খণ্ডৰ অনুপাত আৰু তলৰ খণ্ডটোৰ লগত তলৰ খণ্ডৰ অনুপাত কি হ'ব সদায় সমান হ'ব তো আমি লিখিব পাৰিম তো মই ওপৰৰ পৰা মুছি দিছো তোমালোকে এখিনি উঠাই লবা ঠিক আছে তো কি কৰিব পাৰো ওপৰৰ খণ্ড মানে AU by BU equal CU by কি লিখিব পাৰো DU তো প্রমাণ হৈ গল ওকে কি ধুনিয়া প্রমাণ ইমান ইজি কোশ্চেন এটা জাস্ট ভালকে চাব লাগে কোশ্চেন নম্বৰ 9 and 10 মোটামুটি মই কব পাৰো 99% শিওর আছে আগন্তক যে এসএসএলসি এক্সাম তোমালোকৰ আহি আছে সেই এসএসএলসি এক্সামত এই 9 আৰু 10 ৰ পৰা যিকোনো এটা কোশ্চেন তোমালোকৰ থাকিব পাৰে দেই মই 99% মোৰ ফালৰ পৰা শিওর দিছো ঠিক আছে বাকিখিনি তোমালোকৰ তে সাবা না সাবা তোমালোকৰ কথা কিন্তু মই কম তোমালোকে এই কোশ্চেন দুটা ইগনোর নকৰিবা চাই যাবা ওকে কোশ্চেন নম্বৰ 10 কি কৈছে ABCD চতুর্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাবে ছেদ কৰে যে AU by BU equal CU by DU চাবা চিত্ৰটো এটোৱে যাৰ কাৰণে মই মুছি দিয়া নাই ঠিক আছে চিত্ৰটো এটোৱে থাকক এবাৰ আমাক ট্ৰেপেজিয়াম বুলি কোৱা নাই এটা চতুর্ভুজ বুলি কৈছে ABCD এটা চতুর্ভুজ ভাবি লও হা ইয়াৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰিছে এনেভাবে ছেদ কৰিছে যাতে কি হয় AU by BU আৰু CU by কি DU দেখুৱাব লাগে ABCD এটা ট্ৰেপেজিয়াম তো ফার্স্ট কথা এটা কমন সেন্সৰ কথা আছে দে বলে কি কমন সেন্সৰ কথা আমাক প্ৰমাণ কৰিব দিছে ট্ৰেপেজিয়াম তাত যদি আমি বৃত্ত আঁকি থও প্ৰমাণ হ'ব জানো আরে বাবা ট্রেপেজিয়াম আঁকিব দিছে ট্রেপেজিয়ামটো কি হয় এটা চতুর্ভুজ হয় যদি ট্রেপেজিয়ামটো এটা চতুর্ভুজ হয় তেনেহলে চতুর্ভুজটো আঁকোতে আমি ট্রেপেজিয়ামৰ নিচিনা আঁকিম কিয় কাৰণ আমাক প্ৰমাণ কৰিব দিছে ট্রেপেজিয়াম তেতিয়া আমি বেলেগ কিবা আঁকি পেলাই যদি ট্রেপেজিয়াম ট্রাই কৰো যে প্ৰুভ কৰিম হ'ব জানো নহয় তো চাবা কোশ্চেন নম্বৰ 10 ABCD চতুর্ভুজৰ ABCD চতুর্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাবে ছেদ কৰে যাতে কি হয় AU by BU equal CU by DU দেখুৱাব লাগে যে কি দেখুৱাব লাগে ABCD এটা ট্ৰেপেজিয়াম এতিয়া সব ট্ৰেপেজিয়ামৰ পৰিৱৰ্তে যদি আমি দেখুৱাই দিও যে এটোৰ লগত এটো প্যাৰালেল হ'ব নে নাই হ'ব নহয় কিয় নহব কাৰণ ট্ৰেপেজিয়ামৰ তো মাত্ৰ এজোৰ বাহুৱে সমান্তৰাল তো যদি এজোৰ বাহু সমান্তৰাল দেখুৱাই দিও তেতিয়া হলে ট্ৰেপেজিয়াম হ'ব yes হ'ব তো দেখুৱাব লাগে যে আমি কি লিখিম AB প্যাৰালেল DC এজোৰ বাহু সমান্তৰাল দেখুৱাই দিম ট্ৰেপেজিয়াম হৈ যাব ওকে তো চাবা MU প্যাৰালেল এই MU প্যাৰালেল কি DC তো না হয় ওকে MU প্যাৰালেল আমি DC টানি লৈছো দে তো MU প্যাৰালেল যেতিয়া DC টানি লৈছো তেতিয়া এইটো ত্ৰিভুজৰ পৰা কি লিখিব পাৰিম এটোৰ লগত যদি এটো প্যাৰালেল হয় কি লিখিব পাৰিম ত্ৰিভুজ ADC ৰ পৰা ত্রিভুজ ADC ৰ পৰা কি লিখিব পাৰিম AM by MD and AU by CU লিখিব পাৰিলো
এটুক 1 নম্বৰ দি থৈ দিলো আৰু আমাক কি দি আছে a by b equals c by d ওকে তো ইয়াতে সোয়া এর আগৰ কোশ্চেন নম্বৰ 9 ত কি পাইছিলো যে ওপৰটোৰ লগত ওপৰটোৰ অনুপাত আৰু তলৰটোৰ লগত তলৰটোৰ অনুপাত সমান লিখিব পাৰি সো a ওৰ লগত c ও বনাই দিয়া ওপৰটোৰ লগত ওপৰটো আৰু তলৰটোৰ লগত তলৰটো বনাই দিয়া 2 নম্বৰ দি দিয়া এতিয়া টেনশন দিবা ইখিনিৰ লগত ইখিনি সমান হয় আকৌ a by c ওৰ লগত ইখিনি সমান তাৰ মানে 1 আৰু 2 ৰ পৰা আমি ক'ব পাৰো যে এটোৰ লগত এটো সমান তো লিখি দিয়া 1 আৰু 2 ৰ পৰা কি am by md is equal a by c sorry a by c বলে b by d ওকে কি পালো সো am by md আৰু b by du তাৰ অর্থাৎ তার মানে কি লিখিব পাৰো am ৰ লগত ab প্যারালাল হয় না নাই তো am প্যারালাল সরি mu প্যারালাল কি লিখিব পাৰিম ab আৰু আমাক আমি কি কৰি লৈছিলো সোয়া নিজে আকি লৈছিলো কি আকি লৈছিলো mu প্যারালাল কি দিছি তো m ৰ লগত যদি ab প্যারালাল হয় আৰু m ৰ লগত যদি dc ও প্যারালাল হয় তেতিয়া হলে আমি ক'ব পাৰো যে এতেকে ab প্যারালাল কি dc আৰু ab ৰ লগত dc প্যারালালৰ অৰ্থ কি abcd এটা ট্ৰেপেজিয়াম abcd এটা কি হ'ব ট্ৰেপেজিয়াম হৈ গল প্রুফ হৈছে তো সোয়া কিমান ধুনিয়াকৈ কোশ্চেন নম্বৰ 9 আৰু 10 আমি সলভ কৰিলো ওকে তো ইয়াৰ নেক্সট ভিডিওত আমি ত্ৰিভুজৰ সাদৃশ্যতা কি ঠিক আছে দুটা ত্ৰিভুজ কেনেকে সদৃশ হয় কি শৰ্তত সদৃশ হয় শৰ্তবোৰ আমি মনত ৰাখিম কেনেকে এপ্লাই কৰিম কেনেকে মই তোমালোকক আজিৰ ভিডিওটোতে কৈ থৈছো সদৃশতাৰ ক্ষেত্ৰত আমি কেনেকে চিত্ৰ আঁকিম আৰু চিত্ৰৰ পৰা অংক কেনেকে কৰিম হিখিনি আমি মাথা মাৰিব নালাগে চিত্ৰই আমাক দেখুৱাই দিব হয় এটো হলে কেনেকুৱা কথা মই তোমালোকক কথা দিছো তোমালোকৰ নেক্সট আমি যি ত্ৰিভুজ চেপ্টাৰৰ যি এক্সাৰসাইজ 6.3 আছে হেতু যেতি আলোচনা কৰিম তাৰে যিখিনি কোৱেশ্চন সলভ কৰিম সেই কোৱেশ্চনছ খিনিত কোৱেশ্চনে আমাক দেখুৱাই দিব এনসাৰ কি হ'ব ঠিক আছে আৰু হেতু মই চিত্ৰৰ পৰা তোমালোকক ভালকৈ বুজাই দিম মনত ৰাখিবা তো ভিডিওবোৰ নিয়মিত চাই থাকিবা ঠিক আছে আৰু তোমালোকৰ পৰা মই বেলেগ একো আশা কৰা নাই জাস্ট এটা লাইক কৰিবা শেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীৰ লগত আৰু যদি ভিডিওবোৰ চাই উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি ৰাখিবা ওকে তো ইখিনি আশা কৰিছো আজিলৈ ইখিনিয়ে মোৰ ভিডিওটো হেকাকলৈকে চাই থকাৰ বাবে সকলোকে মোৰ ফালৰ পৰা থ্যাঙ্কস দিছো ঠিক আছে জয় অসম আজি মানে